নমস্কাৰ, মই আজি কেইটামান ফ্ৰেজেল ভাৰ্ব ক'ম ফ্ৰেজেল ভাৰ্ব উইথ গেটৰ লগত লগ লাগি ফ্ৰেজেল ভাৰ্ব কেইটামান খুব কমন হয়। নেটিভ স্পীকাৰসকলে এই ফ্ৰেজেল ভাৰ্ববিলাক খুব ইউজ কৰে। ফ্ৰেজেল ভাৰ্ব মানে কি বুলি যদি সোধোঁ তেনেহ'লে ফ্ৰেজেল ভাৰ্ব ইজ এ কম্বো অফ ভাৰ্ব plus preposition or adverb which ultimately change the meaning of the original verb itself. Okay, are you ready? Let's begin. প্ৰথমটো phrasal verb হৈছে get up or get up. It means rise from bed. চাঙৰ পৰা বিচনাৰ পৰা উঠাটো কয় get up it's morning. যদিহে আমি get লগত on লগাই দিওঁ get on, it means to progress or to board. For example, get on the bus, বাছত উঠা, get on the bus, get on the car. কিবা ৱেবছাইট খুলি আছোঁ, ৱেবছাইটটোৰ ভিতৰত সোমাব লাগে, get on the website. get on টোৱে আকৌ ৰিলেশ্যনশ্বিপ ভাল হৈ থকাটো ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়, টু হেভ এ গুড ৰিলেশ্যনশ্বিপ, দে গেট অন ৱেল. যদিহে আপুনি কাৰোবাৰ লগত ভাইবটো মিলা নাই তেনেহ'লে ক'ব পাৰে উই ডোণ্ট গেট অন, তাৰমানে আমাৰ মিল নাই। গেট অন মানে ইটো ডোণ্ট গেট অন, আমাৰ ৰিলেশ্যনশ্বিপটো তাৰমানে ভাল নহয়। ডোণ্ট কৈছোঁ নহয়, উই ডোণ্ট গেট অন, আমাৰ ভাইবটো মানে মিলা নাই। গেট প্লাছ অফ, OFF, অফ, get off. It means to exit or stop. For example, get off the bus at the stop. Get off the bus at the stop. It also means to stop doing. For example, get off my bag. It also means to remove. Get the lid off. ইয়াৰ প্ৰিপজিশ্যনটো আমি পিছলৈ লৈ আহিছোঁ। গেট দ্য লিড হৈছে হাফৰখন অফ, হাফৰখন খোলা। গেট দ্য লিড অফ ইউজ টু mean send. For example, send. Get the email off as soon as possible. ইমেইলটো যিমান পাৰে সোনকালে পঠিওৱা। আৰু এটা ফ্ৰেজেল ভাৰ্ব get over. It means to recover. Get over the flu. জ্বৰৰ পৰা সোনকালে ভাল হোৱা। get over টো আকৌ আমি ইম'চনেলি কিবা এটা বিষয়ৰ পৰা মুক্তি লাভ কৰা বা আমি ইম'চনেলি নিজকে সবল কৰি তোলা, সেই ইম'চনখিনিৰ পৰা বা সেই চিটুৱেশ্যনটোৰ পৰা নিজকে উদ্ধাৰ কৰা। মুভ অন ইম'চনেলি। ফৰ এক্সাম্পল, get over the breakup.